আমি কেইটামান মধুৰাম লৈছোঁ মধুৰামৰ জেলিখিনিৰ কাৰণে। এতিয়া আমি মধুৰামখিনি ভালকৈ কাটি লৈছোঁ। কলা কলা থাকিব পাৰে নহয়, আৰু আপোনালোকে চাই ল'ব বেছি পকা মধুৰামবিলাক নিদিব, কাৰণ বেছি পকা মধুৰামবিলাকত আপোনাৰ পোক থাকে। এতিয়া মধুৰামখিনি আমি সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ, যাতে আমাৰ বইল কৰিবলৈ সুবিধা হয়। আমি ইয়াতে অলপমান পানী দিছোঁ, যাতে মধুৰামখিনি আপোনাৰ আৰু পানীখিনি সমান হৈ থাকে। মধুৰামখিনি আৰু পানীখিনি সমান হৈ থাকিব লাগিব, তেতিয়া আপোনাৰ বইল কৰোঁতে সুবিধা হ'ব। এতিয়া আমি প্ৰেছাৰ কুকাৰত মধুৰামখিনি অলপ অলপকৈ দি লৈছোঁ। এতিয়া আমি এটা বল লৈছোঁ। বলটোত আমি এখন কাপোৰ ল'ম, কাপোৰতে আমি মধুৰামখিনি চেকি ল'ম। এতিয়া আমি লৈছোঁ 2 চামুচমান নেমুৰ ৰস। নেমুৰ ৰসখিনি আপুনি চেকি ল'ব, আৰু এটা শুকান বৈয়াম আৰু অকণমান ফুড কালাৰ দিম, আৰু যাতে বস্তুটো অকণ ভাল লাগে দেখিবলৈ। ফুড কালাৰটো আপুনি দিবও পাৰে নিদিবও পাৰে, আপোনাৰ ইচ্ছা। চাওক আমি কাপোৰত মধুৰামখিনি দি দিছোঁ, চাওক কি ধুনীয়া কোমল আৰু হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ কাপোৰত লৈ পেলাই আমি চেকি ল'ম। চাওক মধুৰামখিনি আমি কেনেকৈ চেকি লৈছোঁ, আৰু চাওক কেনেকৈ পানীখিনি পৰি আছে তললৈ। আপুনি 1 ঘণ্টামান যদি আপুনি ইচ্ছা কৰে, 1 ঘণ্টামান ধুনীয়াকৈ এনেকৈ ওপৰত কিবা এটাত লৈ পেলাই ষ্টেণ্ড এডালত লৈ পেলাই আপুনি ধুনীয়াকৈ বান্ধি দিয়ক কাপোৰখন, আৰু অলপ অলপকৈ ধুনীয়াকৈ আপোনাৰ ৰসখিনি পৰি যাব। চাওক আমাৰ কি ধুনীয়াকৈ পৰি আছে অলপ অলপ কৰি। এয়া চাওক আমাৰ মধুৰামৰ ৰসখিনি ওলাই হৈ গ'ল। এতিয়া আমি এইটো বাতিৰে আমি হিচাপ কৰি ল'ম ৰস ওলাইছে। বাতিটোত যিমানখিনি আপোনাৰ মানে ৰস হ'ব, এই চাওক এবাতি, চাওক 2 বাতি হৈ গ'ল। আমি সেই সিমানখিনি 2 বাতি আকৌ চেনি দিম। এতিয়া আমি ইয়াতে অলপমান ফুড কালাৰ মিলাই দিম। চামুচমান ফুড কালাৰ দি দিছোঁ, বেছিকৈ দিলেও আপোনাৰ তিতা লাগিব। গেছত জেস্কিটো পাতি ল'লোঁ, আৰু লাহে 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 আপুনি লৰাই থাকিব। অকণমান উতল অহাৰ পিছত আপুনি ৰসখিনি দি দিব। 1 চামুচ 2 চামুচ। এই দেখিছেনে, হাতাখন দি আমি এতিয়া অকণমান চাব, অকণমান পানীত দি চাম আমি। চাওক পানীখিনি ডাঠ হৈ গ'ল, দেখিলে? চাওক আমাৰ জেলি ৰেডি হৈ গৈছে, দেখিছেনে? এই চাওক হাতত উঠি আহিছে, দেখিছেনে? অলপ ঠাণ্ডা হ'লে আৰু গোটা হৈ যাব, আৰু এই চাওক হৈ গ'ল আমাৰ জেলি। চাওক এতিয়া মই পানীখিনি পেলাই দিলোঁ, দেখিছেনে বাৰু কি ধুনীয়া হৈছে? আৰু সদায় এনেকুৱা জেলিটো হ'ব, এনেকুৱা টাইপৰ। এতিয়া আমি কাঁচৰ মানে আপোনাৰ গ্লাছৰ বটল এটা ল'ব, য'ত আমি জেলিখিনি জেস্কিটোৰ পৰা ভৰাই দিম। বেছি সময় জেস্কিটোত থৈ দিলে আপোনাৰ তাতে আপোনাৰ জমি যায়। দেখিছেনে বাৰু? ইয়াতে আমি ধুনীয়াকৈ ঠাণ্ডা কৰি দিলে একদম ধুনীয়া ডাঠ হৈ যাব।
চাওক আমাৰ জেলিখিনি ৰেডি হৈ গৈছে। চাওক কি ধুনীয়া দেখিছেনে, কি ধুনীয়া ডাঠ হৈ গৈছে। চাওক আমি ঘৰতে বনাইছোঁ। আৰু এতিয়াতো মধুৰিআমৰ ছিজন, আপোনালোকৰ নিশ্চয় ওচৰে পাঁজৰে মধুৰিআম গছটো আছেই। আনি লৈ চাওক ঘৰতে কি ধুনীয়াকৈ আপুনি বনাই খাব পাৰে। কিনি খোৱাতকৈ আপুনি একদম সহজতে বনাব পাৰে মধুৰিআমৰ জেলি। চাওক মই চামুচৰে জেলিখিনি দেখুৱাই দিছোঁ। ইমান ধুনীয়া ডাঠ হৈছে আৰু ইমান ধুনীয়া সোৱাদ হৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ বেল আইকনটো চুই দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে পাই যায়। তেনেহ'লে আজিলৈ আহিছোঁ।